একজেক্ট কষ্টটো এতিয়া গম নাপাওঁ দেখাটো এনেকুৱা লাগিছে যে ড্ৰাউনিং কেছে হ'ব আৰু বাকী পুলিচে চিনাক্ত কৰি আছে এতিয়া কনফাৰ্মেশ্যনটো অলপ পাব আৰু তুমি বাকী কিবা যদি ইয়াৰ পিছফালে আছে এইটো বাৰু তদন্তত ওলাব বাকী আমি ইনকুৱেষ্টটো কৰি প্ৰচিড কৰিম চিনাক্ত হৈছে নেকি চিনাক্ত এনে ক্লু পোৱা গৈছে কোন হয় আচ্ছা আচ্ছা বাট একজেক্ট কনফাৰ্মেশ্যন পাই যাব আৰু অলপ টাইমতে হৈ যাব ক'ত লৈ যাব এতিয়াতো ইনকুৱেষ্টৰ পিছত এইটো পষ্টমৰ্টমত যাব ঠিক আছে মই আছে ৰমেশ ৰায় বগৰী বিছনা স্যার কি হৈছে আজি ইয়াত আজি সংবাদ পাই আহিলোঁ এটা ডেড বডি ওপঙি আছে পানী হয় আহি দেখা পাই মেজিষ্ট্ৰেটক জনালোঁ মেজিষ্ট্ৰেট আহি অৰ্ডাৰ দিলে তাৰপিছত ইয়াতে স্থানীয় ৰাইজে কোনেও নাজানে তাৰমানে আনাৰ দিন লিখা এই জাগাটোৰ নাম কি ৰাজাপাৰা পাত্ৰ আপোনালোকে আহি কেনেকুৱা অৱস্থাত পাইছে উপঙি থকা বস্তু অভিজ্ঞতা অৱস্থাত পাইছে এতিয়ালৈকে কোনো ধৰণৰ সন্ধান পোৱা নাই বতা আছে তেওঁৰ কোনো মাজতে আত্মীয় থাকে মানুহটোৰ বয়সটো কিমান হ'ব বুলি আপোনাৰ ধাৰণা হয় 25 পৰা 30 ইয়াৰ ভিতৰত হ'ব 25 পৰা 30 ন এতিয়া কি কৰিব মৃতদেহটো পোষ্টমৰ্টম হয় এতিয়া থানাত লৈ যাব আপোনাৰ থানা চাৰি ইনভেষ্ট কৰিলে পোষ্টমৰ্টমৰ কাৰণে ঠিক আছে